ঘগ্ৰাপাৰৰ শংকৰজ্যোতি মডাৰ্ণ একাডেমীত আনন্দমুখৰ পৰিৱেশ শিক্ষাৰ্থী অৰ্জন কৰিলে ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নলবাৰী ঘগ্ৰাপাৰাস্থিত বেচৰকাৰী খণ্ডৰ আগশাৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান শংকৰজ্যোতি মডাৰ্ণ একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশেষ শিক্ষাৰ্থী অৰ্জন কৰিবলৈ সক্ষম হৈছে 2001 চনতে ঘগ্ৰাপাৰত স্থাপিত শংকৰজ্যোতি মডাৰ্ণ একাডেমীৰ অধ্যক্ষ দিগন্ত কলিতা আৰু উপাধ্যক্ষ কবিতা কলিতাৰ পৰিচালনাত চলি অহা শিক্ষানুষ্ঠানখনৰ পৰা এবেলি পৰীক্ষাত বহিছিল ৩১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই ছাত্ৰ-ছাত্ৰীসকলে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে শিক্ষানুষ্ঠানখনৰ পৰা 5 গৰাকীয়ে ডিষ্টিংচন লাভ কৰাৰ লগতে 7 গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে একেদৰে 9 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে 10 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে এই ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত 20 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক লাভ কৰাৰ লগতে 13 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে সমাজ বিজ্ঞানত লেটাৰ মাৰ্ক লাভ কৰিছে অন্যহাতে ইলেক্টিভ বিষয়ত 17 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে লেটাৰ মাৰ্ক অংক বিষয়ত 6 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক লাভ কৰাৰ লগতে সাধাৰণ বিজ্ঞানত 6 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক লাভ কৰিছে শিক্ষানুষ্ঠানখনৰ পৰা কৃষ্ণাকুৰ কলিতাই উচ্চ গণিত বিষয়ত 100 নম্বৰ লাভ কৰাৰ লগতে ঋষিকেশ কলিতাই ইংৰাজী বিষয়ত 100 নম্বৰ লাভ কৰি বিদ্যালয়খনৰ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ছাত্ৰ-ছাত্ৰীসকলে দেখুওৱা সফলতাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই আজি আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক সম্ভাষণ জনাই তেওঁলোকৰ শৈক্ষিক ভৱিষ্যতৰ উত্তৰোত্তৰ কামনা কৰে Why do we gather here? Do you understand? Yes. কিয় আমি ইয়াত থিয় হৈছো গম পাইছা নে নাই? Yes. গম পাইছা? Why? কিয়? To congratulate him from the family of Sankarajyoti Modern. Do you understand? আমাৰ স্কুলৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন জনাবৰ কাৰণে এনেকে তেওঁলোকক মাতি আনিছো হয়নে নহয়? তোমালোকে ভাল লাগিছে নে নাই?